my dear guys. So এতিয়া মানে কি হৈছে দিন বাই দিন গৈ আছে so আজি 4 তাৰিখ 4 এপ্ৰিল so 1 তাৰিখে 1 এপ্ৰিল হৈ গ'ল 2 তাৰিখে 2 এপ্ৰিল হৈ গ'ল 3 তাৰিখে 3 এপ্ৰিল হৈ গ'ল আজি 4 তাৰিখ বুলা আজি 4 no আজি 3 তাৰিখ সৰি আজি পাহৰি আছো 3 এপ্ৰিল আজি so দিন গ'ল এইবিলাক এটা আপোনাৰ এই অসমতো এতিয়া দুজন মানৰ আপোনাৰ কৰোনা ভাইৰাছ হৈছে বুলি মানে গম পোৱা গৈছে কৰোনাত আক্ৰান্ত বুলি গম পোৱা গৈছে সো সেইকাৰণে যে ইনি পৰিস্থিতি আপোনাৰ বেয়া মানে আপোনাৰ ঘূৰি ফুৰিছিলে বজাৰজাৰ ঘূৰি ফুৰিছিলে মানুহ কিছুমান তথাপিতো ঘূৰি ফুৰিছিলে বন্ধ দিয়া পাছত লকডাউন দিয়া পাছতো সো এতিয়া কি কৰিছে এটা অসমত হৈছে বুলি কোৱা শুনতে এতিয়াহে অলপ মানে আমাৰ অসমীয়া মানুহখিনি অলপ মানে সাৰ পাইছে সো সকলোকে নকওঁ সো কিছুমানে আপোনাৰ বহুত ভালকৈ মানিছে ঘৰতে আছে সো ভালকৈ মানিছে তেওঁলোকক মই ধন্যবাদ দিছোঁ আৰু যিসকলে মনায়ে নাছিল সো মানিবলৈ আৰম্ভ কৰিছে সো কালিৰ পৰা কালি মই ইমান মানুহৰ ভিৰ আৰু এই দেখা নাই ওচৰ বজাৰে সো এতিয়া বৰ্তমান এতিয়া ৰাতিপুৱা মানে কি হৈছে উঠা দেৰি হ'ল আজি সো উঠা দেৰি হোৱাৰ পাছতে এতিয়া চাহ তাহ অলপ বনাব দিছোঁ মাক তো চাহ খাম এতিয়া তো চাহ খোৱাৰ পাছতে কিবা কিবি খাম ব্লগিং এয়া আছে ঘৰৰে ব্লগিং বনাই থাকিম সো এয়া আছে থাকক ঘৰৰে ব্লগিং চাই থাকিব তো এতিয়া বৰ্তমান কি কৰোঁ এনেকৈ উঠি যাই পেলাই নৰ্মেলি আমাৰ ইয়াৰ সাৰাউণ্ডিং আপোনাক দেখাম তো কি কি কেনেকুৱা ধৰণৰ বস্তু দেখাই আছোঁ দেই ক'ৰবাত চৰাই মাতি আছে চ' এতিয়া নিজান পৰিস্থিতি এনেই আপোনাৰ দিনৰ দিনটো ৰাতিলৈকে একদম গাড়ীৰ চাউণ্ড পলিউশ্যন চ' কমচে কম আমাৰ পৃথিৱীখনে এতিয়া অলপ শান্তি পাইছে চ' তাৰ কাৰণে বহুত ভাল লাগিছে চ' খুলিলে আকৌ হ'ব চ' দুদিনমান বন্ধ ৰাখিছে যেতিয়া সেইটো ভালেই হ'ব চ' আমাৰ পৃথিৱীৰ কাৰণেখনৰ কাৰণে অলপ ৰেষ্ট চ' এইটো ৰেষ্ট সেই পলিউশ্যন সেই গাড়ীৰ আৱাজ অপা বহুত দূৰত এতিয়া বৰ্তমান ঘৰত সময় কটাই কেনেকুৱা মানে অনুভৱ হয় চ' সেইটো ফিলিং কৰোঁ নাই এতিয়াই আপোনাৰ সময় আছে চ' এইটো এটা আমাক মানে ইতিহাসত এইবাৰ প্ৰথমবাৰ হৈ এনেকুৱা হৈছে যে চবচে ডাঙৰ বন্ধ চবচে ডাঙৰ লকডাউন গোটেই ৱৰ্ল্ড ৱাইড ডাঙৰ লকডাউন হৈছে ত' এইটো ইন ফিউচাৰ আপোনাৰ নিউ জেনেৰেশ্যনক ক'ব পাৰিব যে আমি এনেকৈ বন্ধ পালন কৰিছিলোঁ এটা এনেকুৱা মহামাৰী আহিছিলে আমাৰ পৃথিৱীলৈ চ' কৰোণা নামৰ ত' এনেকৈ ক'ব পাৰিব নেক্সট জেনেৰেশ্যনক ত' এনজয় কৰক এই দিনটো আপুনি এনজয় কৰক ঘৰত থাকি কিন্তু বাহিৰলৈ গ'লে পৰিস্থিতি বেয়া চ' আপুনি দেশ দুখী নিচিনা কাম নকৰিব বাহিৰলৈ গৈ আপুনি যিমান মানে ঘূৰি নাথাকিব ইমান ঘূৰি নাথাকিব মানে ঘূৰি থাকিলে বেয়া ত' ঘৰতে থাকি ঘৰতে এনজয় কৰক ঘৰৰ পৰিয়ালৰ লগত থাকি কিমান ভাল লাগিব ঘৰৰ পৰিয়ালৰ লগত থাকি খেলোঁ আহক আমি সকলোৱে কিবা কিবি কৰোঁ কিবা কিবি খেলোঁ ঘৰতে থাকি কি কৰে কৰক আগত যিবিলাক খেল খেলিছিলে চ' মানে লুডু খেলিছিলে চ' একেলগে এতিয়াতো সেই লুডু খেলিলে চবেই মোবাইলত লাগি থাকে পাবজি চ' ঘৰত সেই লুডু বোলা বস্তুটো পাহৰিয়ে গ'ল চ' চেছ খেলিছিলে চ' সেইটোও পাহৰি গ'ল চব এতিয়া অনলাইন চব গেমিং পাবজি ফ্ৰী ফায়াৰ এইবিলাকতে চলি আছে চ' এইবিলাকক মই একো নাই খেলক কিন্তু সময় উলিয়াই এতিয়া যেতিয়া যিমানখিনি পাৰে মানে অকণমান সময় ঘৰৰ ফেমিলিৰ লগতো কথা চ' ঘৰৰ ফেমিলিৰ লগত অলপ খেলক কিবা কিবি চ' কিবা ভাল লাগিব ন এনেই আপোনাৰ কি এনেইতো খুলিলে এটা আকৌ য'তে ত'তে ঘূৰি ফুৰা আৰু এইবিলাকেই আৰু এতিয়া বৰ্তমান কি হৈছে চাহ বনাইছে চাহ খাওঁ মায়ে চাহ বনাই আনিছে মায়ে চাহ বনাই আনি দিছে চাহ খাই লওঁ চাহটো খাই লওঁ পাপৰ আছে বিস্কুট আছে গৰম চাহ খাই লওঁ চ' চাহটো খাই লওঁ তাৰপাছত আৰু পাছত অলপ হ'ম চাহ খোৱাৰ পাছত আৰু কিবা কিবি খাম ত' এতিয়া বৰ্তমান চাহটোৱে খাই লওঁ
চাহ খোৱাটো হৈ গ'ল যেনে তেনে চাহ খালোঁ চাহ খোৱাৰ পাছত এতিয়া কি খাওঁ কি নাখাওঁ আকৌ লাগি আছে ত' খাওঁ খাওঁ লাগিয়ে থাকে মোৰ চ' এইবিলাক মানে কি ক'ব আৰু ইমান খাওঁ খাওঁ লাগি থাকে ন মোৰ সন্ধিয়া হ'লে আৰু কিবা এটা খাবলৈ মন যায় চ' এতিয়া আকৌ দোকান বজাৰ যেতিয়া বন্ধ বেছি ন তেতিয়া আকৌ বেছি মানে খাবলৈ মন যায় চ' ঘৰত যি থাকে তাকে বনাই খোৱা হয় আৰু এতিয়া মানে আগতে আনি থোৱা মানে টিহু চিহু আছিলে আৰু টিহু চিহু কাটি খাম নেকি তেনেকুৱা লাগি আছে টিহু কাটি খাম এতিয়া অলপ পাছত লাহেকৈ ধৰি লৈ তালৈকে চাওঁচোন আছে নেকি টিহু চাওঁগৈ আন্ধাৰ ৰুমটোৰ ভিতৰতে আন্ধাৰ সেইটো ৰুম আন্ধাৰ এইয়া বাহিৰত পোহৰ বহুত তো ইয়াত কি আছে চাওঁ ইয়াত আছে বোলা কিবা কিবি এয়া পালোঁ শাক পাচলি বজাৰ এইবিলাক দেখিছে আগতীয়াকৈ আনি থোৱা আছে এয়া ভেন্দি এয়া চব লেৰেলি গৈছে তাৰপিছত এয়া আলু এইটো লেৰেলা আলু এইটো লেৰেলা আলু এইটো টান আছে তাৰপিছত এয়া আপোনাৰ ফুলকবি মাজে সময়ত বজাৰ খুলিলে মানে টাইম মানে ঘৰতে দি থৈ গৈছে এইবিলাক এইটো টিহু এইটো টিহু খাম বুলি ভাবিছিলোঁ কি হ'ল বুঢ়া টিহু তথাপিতো খামেই ভাল টিহু চাওঁ কাটি পেলাই নিমখ জলকীয়া দি খাই চাওঁচোন কেনেকুৱা লাগে Yeah, let's go. I ain't the first with the curse, with the thirst that I wanna be better, not worse, man, it hurts. I'm on this earth. মানে টিহুটো তৈয়াৰ হৈ গ'ল চ' এইটো চাব পাৰে আৰু টিহু এটা টেষ্টি জলকীয়া আৰু কি দি পেলাই এয়া টেষ্টি কৰি পেলালোঁ এতিয়া টেষ্টি কৰি এতিয়া খাম আৰু খাই পেলাই আপোনালোকক পাছত লগ পাম ত' খাম খোৱাৰ আগতে এটা টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে পিজাৰ মজা ঘৰত আপোনাৰ টিহু আছে যদি এনেকৈ বনাই খাওঁ টিহু খালে ভাল টিহুত পানী মাত্ৰা যিটো থাকে আমাৰ শৰীৰত এতিয়া বৰ্তমান পানী মাত্ৰা বেছি প্ৰয়োজন চ' টিহুৰ পৰাও আপুনি পানী মাত্ৰা পায় তো পানীটো খাওঁ একে টিহু খালে কিছুমান বেমাৰ পৰা বাঢ়ি থাকিব চ' এপেণ্ডিছ হ'লে টিহু খালে ভাৱে কয় এই গুটি ধেৰ আছে বুঢ়া নিচিনা লাগিছে খাই কিন্তু খাই মজা লাগিছে চ' ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিলোঁ আৰু এনেকৈয়ে খতম কৰিলোঁ চ' পাছত লগ পাম আপোনালোকৰ শুভকামনাৰ লগত যদি ভিডিঅ'টো ভাল পালে চাই লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ মৰমৰ ভাইটিক আৰু যদি বেয়া পালে ডিছলাইক কৰি দিব জাষ্ট কিন্তু কিবা এটা নহয় কিবা এটা কৰক কাৰণ কিয় কাৰণে ত' আপোনালোকৰ ভিউৱাৰ পালেও মোৰ লাভ হ'ব যদি আপোনালোকৰ ভিউৱাৰো পাওঁ ত' তাৰপৰাও মোৰ যদি কিবা এটা ইনকাম হয় সেইটো ভাল লাগে তেতিয়া আৰু কিবা কিবি বস্তু কিনি খাব পাৰিম চ' এয়া ধেমালি কৰিলোঁ তো বেয়া নাপাব ত' ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰি দিলোঁ আৰু ত' এতিয়ালৈ বাই